মা কি কৰিছা নো? দেখা নাই নি তই বাৰু মই কি কৰি আছো? অ মা কথা এটা সুধিবলৈ আছিলে। কচোন বাৰু। ডিচেম্বৰ পালেহিয়ে ন মা, আমি লগৰবোৰে পিকনিক যাম বুলি ভাবিছো। ৰাতিপুৱাই বেলেগৰ বেলেগ ধান্দা, আমাৰ এইবোৰ পিকনিক যোৱা ধান্দা, পঢ়া শুনা ধান্দা নাই। হা পঢ়িম নহয়, বছৰত এবাৰহে পিকনিক যাম, বাকী 364 দিন পঢ়িয়ে থাকোঁচোন। বোপাই সি 364 দিন পঢ়ে, কথা ক'বলৈ আহিছ? গৈছনি ইয়াৰ পৰা বাপেৰক সুধি লগে যা। এই ল'ৰা ছোৱালীবোৰ যে স্কুলত গৈ বেলেগ কথা বতৰা নাই, অকল ওলাই যোৱা তলেই যোৱা ধান্দা। দেউতা অ দেউতা কি কৰিছা নো? দেখা নাই নেকি মোবাইলটোত কিবা এটা চাই আছো, কেলে চিঞৰ বাখৰ কৰি থাক? এই বোকাটো ভাগৰ স্বভাৱ সলনি নহয় আৰু, লোকৰ মাইকীবোৰ চাই থাকে অকল। কি হলো, তই কিবা কৈছ নি বাৰু? নাই দেউতা, আমি মানে পিকনিক যাম বুলি ভাবিছো যে স্কুলৰ ফালৰ পৰা, তুমি বা কি কোৱা? পিকনিক যাওঁ? হা পঢ়া শুনা ধান্দা নাই তহঁতৰ? যোৱাবাৰ মেনকা পুতেকে ফাৰ্ষ্ট ডিভিজন 2খনো লেটাৰ পাইছিলে, তহঁতৰ আকৌ পঢ়া শুনা ধান্দা একোৱেই নাই। মেনকা পুতেকে যে ছোৱালী ভাল পায়, মই কিবা ছোৱালী ভাল পাওঁ নেকি? এই হাৰামী দুভাগৰ কথা শুনিছ, তাক একো এটা ক'বই নোৱাৰি। গৈছ নাই ইয়াৰ পৰা? মই কিন্তু পিকনিক যামেই দেই, কৈ থলো হ'লে। ঐ যদু পিকনিক যাম ব'ল। ক'ত যাবি অ পিকনিক? কমলাবাৰীলৈ যাম ব'ল। ভালেই হ'ব দে, তাত বোলে য'তে ত'তে কমলা পায়, মই অলপ ঘৰলৈ লৈ আনিব পাৰিম, মোৰ গাৰ্লফ্ৰেণ্ডজনীও লৈ আহিব পাৰিম। ইয়াৰ ধান্দাবোৰ চাচোন। হ'ব দে, যি কৰ কৰি থাকিবি, সময়টো আহিবলৈ দেচোন। আমি লগৰকেইটাই যাম দেই, ছাৰক নিনো। আগৰবাৰ ছাৰ যাওঁতে যি বমি কৰি গ'ল বা গোটেই বাছখন গোন্ধাই গ'ল। হয় পাই কথাটো, নিনো ছাৰক। টিংকু তই কি খাবি পিকনিকত? মই গাহৰি খাম বুলি ভাবিছো পাই। বোপাই গাহৰি খাবি তই? গাহৰি যে বন্ধ হ'ল তই ক'বই নোৱাৰ নি? গাহৰি বেমাৰ হৈছে বুলি প্ৰতিবাৰে বন্ধ কৰে, কিন্তু পিছত গৈ যেতিয়া খোলে তেতিয়া দামহে বঢ়াইছো। কথাটো হয় পাই। ঐ ছাৰ আহিছে। ছাৰ আপুনি? তহঁতে কি আলোচনা কৰি আছ? ছাৰ আমি পিকনিক যোৱাৰ কথা পাতি আছো। ময়ো যাম দে তহঁতৰ লগতে। ছাৰ আপুনি যাব নালাগে দেই, আগৰবাৰে বমি কৰি গৈছে। হয় নেকি? তহঁতি তেতিয়াহ'লে মোক নিনিয়? তেতিয়াহ'লে মোৰ প্ৰশ্নৰ উত্তৰ দে তহঁতি। কচোন ৰমেন তই, এটা মুৰ্গীয়ে যদি এটা কণী পাৰে, আধা কেজি উখোৱা চাউলৰ দাম কিমান? ছাৰ উখোৱা চাউলৰ লগত মুৰ্গী কণী কেলে লাগেনো আকৌ? মানে তই মোক শিকাবি। নহয় মানে ছাৰ মই নাজানো দে। যদু তই কচোন, নাৰিকলক ইংৰাজীত কি বুলি কয়? ছাৰ এইটোতো একেবাৰে সহজ প্ৰশ্ন, নাৰিকলক ইংৰাজীত অমেন বানানা বুলি কয়। খালি বোপাইহঁত পৃথিৱীলৈ অহা ভাগে থাকিলি। ছাৰ মানুহ পৃথিৱীলৈ আহিলে বেলেগ হয় নেকি? মই নাজানো নহয় আকৌ। বুৰ্বকে হৈ থাকিলি আৰু। টিংকু তই কচোন, আমি কেলে উন্নতি কৰিব পৰা নাই? ছাৰ কাৰণ দুখীয়াবোৰে কোনো কথাতে মান মাতিব নোৱাৰে, আৰু মধ্যবিত্তবোৰৰ সময় নাই, ধনীবোৰৰ কোনো প্ৰয়োজনেই নাই ইয়াত মান মাতিবলৈ, সেইবাবে। বাহ টিংকু তই বৰ ধুনীয়া কথা কৈছ দেই। এই মূৰ্খকেইটাই একোৱেই নাজানে, শিকিবি অলপ তাৰ পৰা। হ'ব দে বাৰু, মই যাওঁ ইয়াৰ পৰা এতিয়া, তহঁতি কথা পাত।